আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম সফলতা। কথা মানস প্ৰতিম মালী। আবৃত্তি ৰিচা কলিজাৰ। মই জীৱনত কেৱল হাৰিয়ে আছো। জিকিবৰ অহৰহ চেষ্টা কৰি আছো যদিও মই জিকিব পৰা নাই। তথাপি মই হতাশ হোৱা নাই। তথাপিও মই ভাগৰি পৰা নাই। জিকিব নোৱাৰিলেও মই হাৰি হাৰিও বহু নজনা কথা শিকিব পাৰিছো। মোৰো সপোন আছে হাৰি হাৰিয়ে এদিন জিকিবলৈ। মোৰো এটা হেঁপাহ আছে এদিন সফল হ'বলৈ। মই কেতিয়াবা ভাবো আজি মোক বেয়া পোৱা মানুহবোৰে এদিন ভাল পাবনে? মই জীৱনত সফল হ'ব পাৰিলে আজি মোক ঠাট্টা কৰা মানুহবোৰে ঠাট্টা কৰিব এৰিবনে? মোৰো এটা হেঁপাহ আছে নিজৰ কৰ্মৰে সমাজত নিজৰ নাম ৰচিবলৈ। মোৰো এটা হেঁপাহ আছে হাৰি হাৰিয়ে এদিন সফল হ'বলৈ। জীৱনটো দুদিনীয়া। সফল হ'ব নোৱাৰিলেও মোক বেয়া পোৱা মানুহবোৰৰ বেয়া হোৱাটো মই কেতিয়াও ভাবিব নোৱাৰো। আমি সৰু মানুহ জীৱনত সফল হ'ব নোৱাৰিলেও এনেকৈয়ে আমি সুখী হ'ব লাগিব।